মই ইউপি ব্লকত আছিলোঁ ওমেন উইংছৰ ছেক্ৰেটাৰী ব্লক খেৰগাঁও আছিলে কিয় আহিলোঁ মানে যিখন ৰাজ্যত ৰজাজন শুই থাকে খাই পেলাই সেই ৰাজ্যৰ প্ৰজাৰ কি গতি হ'ব সেইটো আৰু আপোনালোকৰ আগত ক'ব নালাগে গতিকে প্ৰজাৰ আলৈ বিলৈ হোৱাতকৈ আমি মানে এনেকুৱা এজন ৰজা বিচাৰিম যিয়ে নেকি সিংহৰ দৰে সকলোকে সুৰক্ষা প্ৰদান কৰিব পাৰে আমি সেয়েহে হাগ্ৰামা মহিলাৰ নেতা আমি BTCৰ আগন্তুক চিফ হ'বলৈ আমি আশাবাদী হিচাপে আমি ওলাই আহিছোঁ পিপল দলৰ পৰা হয় নিশ্চয় 100% সকলো প্ৰকাৰে আমাৰ চেন্ট্ৰেল লিডাৰখিনিক সহযোগ কৰক আপোনালোকক সহযোগ কৰক ৰাইজৰ কাৰণে মানে আমাৰ মহিলাৰ প্ৰটেকশ্যন লাগে সৰু সৰু শিশুবিলাকৰ প্ৰটেকশ্যন বিচাৰিছোঁ কাৰণ মহিলাক 33% হৈ আছে যদিও মহিলাসকলে কাম কৰিব পৰা নাই যাই থৈ পেলাই 20%ত পৰিছে গতিকে 40% বিচাৰিম দাবী কৰিম আমি মহিলাসকলে নিশ্চয় হাতী আৰু মানুহৰ জ্বলন্ত সমস্যা আছে এই সমস্যাবোৰ দূৰ কৰিব লাগে এইটোৱে আমি বিচাৰিম হাগ্ৰামা ছাৰৰ ওচৰত আৰু আমাৰ বহুতো সমস্যা আছে তথাপিও যিখিনি মেইন আছে হাতী মানুহৰ সমস্যা আছে নাৰীৰ সমস্যা আছে শিশুৰ সমস্যা আছে স্কুল কলেজৰ সমস্যা আছে তাৰপিছত মাটি বাৰীৰ সমস্যা আছে গতিকে বিভিন্নটা সমস্যা আছে গতিকে এটা এটাকৈ ছাৰে যাতে আমাৰ সমস্যাবোৰ সমাধান কৰিবলৈ চেষ্টা কৰে সেইটো আমি কামনা কৰিম নাই সেইবোৰ আমি আঁচনিটো বহুতে আছে মানে 1ৰ পৰা 100লৈকে আঁচনিৰ শেষে নাই কিন্তু আমি এটা আঁচনি সফল হ'বলৈ উপকৃত হোৱা নাই সেয়েহে আগন্তুকত আমি হাগ্ৰামা দেৱক আমি আশা কৰিছোঁ তেখেতে আমাৰ মহিলাসকলক কেনেকৈ সবলীকৰণ কৰিব সেইটো তেখেতৰ ওপৰত ডিপেণ্ড কৰিব আৰু আমি মহিলাসকলে মানে আমি কি কৰিম চলে বলে কৌশলে যেনেকৈ নহওক আমি হাগ্ৰামা ছাৰক আমি BTC চিফ বনাবলৈ আমি 100+ৰ দাবী কৰিম আৰু আমি চেষ্টা কৰিম আমি নিজৰ কৰ্মখিনি আমি কৰিবলৈ আশা কৰিম আৰু আজি আপোনালোকৰ মিডিয়াৰ জৰিয়তে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ BPF দলে আমাক ৱেলকাম জনোৱাৰ বাবে মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ৰাইজসকলৰ শ্ৰীচৰণত মই প্ৰণাম যাচিছোঁ আৰু তেখেতসকলৰ অবিহনে আমি কেতিয়াও আগুৱাই যাব নোৱাৰোঁ আৰু ৰাইজসকলৰ শ্ৰীচৰণৰ সেৱা প্ৰণাম জনাই পেলাই আমাৰ কৰ্মৰাজিবিলাক আমি আগুৱাই লৈ যাম বুলি আমি আশা কৰিছোঁ আজি BPF ব্লক কমিটিৰ অধ্যক্ষ যি মেঘাজনী প্ৰগ্ৰাম কাৰ্যসূচী অনুষ্ঠিত হৈ আছে ইয়াতে আমি 200তকৈ অধিক লোকে আমাৰ ছাত্ৰ নেতা প্ৰাক্তন ছাত্ৰ নেতা প্ৰাক্তন কংগ্ৰেছ নেতা BJP নেতা UPPL নেতা আমি চবে লাগি আজি আমি যোগদান হওঁ আৰু এই কাৰ্যসূচীত আমি দেখা পাওঁ আমাৰ এই কাৰ্যসূচীত উপস্থিত থাকে সকলোৰে সন্মানীয় প্ৰেম শ্ৰদ্ধাৰ হাগ্ৰামা মহিলা ডাঙৰীয়া আৰু তেখেতক আমি অন্তৰেৰে ভাল পাই BPF দলৰ আমি আদৰ্শ নীতি ভাল পাই আজি আমি সকলোৱে আমি ওলাই আহিছোঁ আমাৰ স্বাৰ্থ হ'ল যে সমষ্টিত উন্নতি হ'ব লাগে সমষ্টিত বসবাস কৰা সকলো জাতি জনগোষ্ঠী ধৰ্মৰ লোকে ইয়াতে শান্তি হিচাপে বসবাস কৰিব লাগে আৰু আজি আমি সকলোৱে ওলাই আহিছোঁ লগতে মই আজি ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ BPF দলক যে মোক ইমান সুন্দৰভাৱে আজি ৱেলকাম জনাইছে মোক আঁকোৱালি লৈছে মই আশা কৰোঁ যে আমি যিসকল ব্যক্তি আজি আমি নতুনকৈ জইন কৰিছোঁ আমি সকলোৱে BPF আমি শক্তিশালী কৰিম আৰু অনাগত দিনত আমি সকলোৱে লগ লাগি আমাৰ শান্তি সমৃদ্ধি আৰু উন্নতিৰ কাৰণে আমি কাম কৰি সকলে গামছা ল'লে আপোনালোকে পশ্চিমত আহক পশ্চিম চাইডত বঢ়িয়াকৈ থিয় হওক একচুৱেলি সকলোৰে এটা চইচৰ কথা থাকে সকলোৰে এটা মনৰ কথা থাকে এতিয়া ৰাজনীতিক লাইফত সকলোৰে এটা চইচৰ কথা থাকে এই হিচাপত আমি দেখিলোঁ যে BPFৰ যি কাম কৰাৰ ষ্টাইল বা যি নীতি আদৰ্শ আমি ভাল পালোঁ সেইকাৰণে আজি আমি ওলাই আহিছোঁ আমি আনৰ দলক আমি ক'ব নাযাওঁ কিন্তু মই নিজৰ কথা ক'ব যাওঁ যে আমি সঁচাকৈ BPF দলক আমি ভাল পাইছোঁ হাগ্ৰামা মহিলাক আমি ভাল পাইছোঁ এই হিচাপত আমি দলে বলে ওলাই আহিছোঁ আৰু আমাৰ একটা উদ্দেশ্য হয় যে সমষ্টিত আৰু সমষ্টিৰ বাইকৰ উন্নতি হ'ব লাগিব এইটো আপুনি একচুৱেলি মই কোৱাটো ভুলেই হ'ব এইটো আমি সকলোৱে গম পাই আছোঁ যে বিগত দিনত আমি যি উন্নতি আমি চাইছিলোঁ যি কাম কাজ আমি চাইছিলোঁ কিন্তু আমি বৰ্তমান সময়ত যি আমাৰ এলায়েন্স চৰকাৰৰ নেতৃত্বত কিন্তু আমি দেখিবলৈ পোৱা নাই মই বৰ বিশেষ নকওঁ কিন্তু সঁচাকৈ আমি কাম কাজটো বিশেষকৈ আমি দেখা নাই নিশ্চয় এটা জাতীয় নেতা হিচাপে মই সমৰ্থন কৰি আহিছোঁ
এই হিচাপত নিশ্চয় মোৰ জাতিৰ চেণ্টিমেণ্ট এটা আছে আৰু বিশেষকৈ আমাৰ সমষ্টিবাসী ৰাইজৰ মোৰ এটা অন্তৰৰ পৰা এটা মৰম ভাৱ এটা আছে সেইকাৰণে মোৰ এটা আশ্বাস আৰু বিশ্বাস আছে যে একমাত্ৰ BPF দলে এই সমষ্টিৰ কাৰণে উন্নয়নৰ কাৰণে কাম কৰিব পাৰিব য'ত মানে শান্তি সম্প্ৰীতি সকলো জাতি জনগোষ্ঠীক লৈ চলা এটা দল হয় সেইকাৰণে নিশ্চয় আজি আদিবাসী বুলি নহয় আমি সকলো জাতি জনগোষ্ঠী আমি এক লাগি এক হৈ আমি আগুৱাই যাম বুলি মই আশাবাদী হয় তো আমি এটা প্ৰস্তুতি দিছোঁ আমাক ৰাইজে আমাক লিডাৰ বুলি মানিছে এই হিচাপত নিশ্চয় আমাক ৰাইজৰ কাৰণে আমি ভাল কাম কৰি যাব লাগিব বিভিন্ন অভাৱ অভিযোগ আছে আমি সকলোৱে গম পাওঁ এই অভাৱ অভিযোগবোৰ আমি লাহে লাহেকৈ আমি পূৰণ কৰি আগবাঢ়ি যাম তেওঁক সোধকচোন চেণ্টাৰ কেইটা সি ক'ব পাৰিব নেকি নোৱাৰে ক'ব কাৰণে কাৰণ তেওঁৰ এই ভৌগোলিক যিখিনি আমাৰ সোণাই চাৰপাঙৰ যিখিনি মানে কিবাটো নাজানে সি তেওঁ মানুহৰ লগত কেনেকৈ সম্পৰ্ক ৰাখিব বিজেপি চৰকাৰে ডাঙৰে হাগ্ৰামক বিচাৰি আছে MP ইলেকশ্যনৰ কাৰণে ৰুলিং পাৰ্টিক নি বিচাৰে কি যোনটো ৰুলিং নোহোৱা পাৰ্টিক বিচাৰি আছে কাৰণটো কি এই যে এতিয়া মানে আমাৰ শ্ৰীৰামপুৰৰ পৰা আমাৰ মাজবাট সমষ্টিলৈকে চাৰিটা ডিষ্ট্ৰিক্ট মানে মানুহৰ এতিয়া জোকাৰাণী হাগ্ৰামা মহিলাৰ প্ৰত্যেক জেগাত হাগ্ৰামাকে বিচাৰি আছে এইটো চাই এতিয়া আৰু বিজেপিৰ আৰু UPPLৰ যোনটো মানে কিবা আছিল এইটো মানে এই মিছা যোনটো প্ৰতিশ্ৰুতিগিলা যে আমি ৰাইজে গম পাইছে সেইকাৰণে গোটেই মানুহ এতিয়া আকৌ মানে হাগ্ৰামাৰ ওচৰত যদি আহিছে নিজে আমাৰ চৰকাৰ নাই তথাপি ইমান মানুহ জইন কৰি আছে এইগিলা চাই পেলাই বিজেপি দলে হওক বা UPPL দলে হওক এতিয়া আগতে UPPLে কৈ আছিল যে হাগ্ৰামাক নালাগে কিন্তু এতিয়া কৈ আছে যে হাগ্ৰামা আহিলে আমাৰ একো আপত্তি নাথাকিব NDAত আহিব লাগে কিন্তু আমি কোনো ধৰণৰ এতিয়া কোনো দলত আমি কিবা নকৰোঁ মিত্ৰতা নকৰোঁ আমি অকলশৰীয়াভাৱে BPF দলে লোকসভা হওক BTC নিৰ্বাচন বা অহা বিধানসভাই হওক আমি অকলে নিৰ্বাচনখন অকলে আমি অৱতীৰ্ণ হ'ম क'क्राझार सहरनि रायजो राजाफोरनि थाखाय गोजोनथाव खौरां बिटिआरनि गाहाय राजथावनि क'क्राझार सहरनि जेडी रडजों नांजाबनाय सुदेमपुरी गांजेमा बाजाराव थानाय आइ आफा मेड लाइफ BM हस्पिटालाव रोंगौथि गोनां डक्टर आरो नार्स स्टाफफोरनि गेजेरजों गथ'साफोरनि बेरामजों लोगोसे जायखिजाया बेरामिफोरनि थाखाय होगासिनो दं मोजां फाहामथाय बे हस्पिटालाव नोंथांमोनहा गोबां फाहामथाय खाबुफोर मोननो हागोन 24/7 इमारजेन्सि सार्भिस लेबरेटरी फार्मासी पेडियाट्रिक्स मेडिसिन गायनोकोलॉजी डेन्टेल यूरोलॉजी डेन्टेल एक्सरे प्ले एरिया एक्सरे सोनोग्राफी OT ICU NICU PICU नि खाबुफोरखौ मोननो हागोन आइ आफा मेड लाइफ BM हस्पिटाला 24 घन्टा जेब्लाबो खुलायै थागोन आरो लांलाय लाबोलायनि एम्बुलेन्सआबो मोजाङै सार्भिस थागोन आबुङै खौरां लाहरनो थाखाय 91016554308822688026 जानबुं नम्बराव खौरां लाहरनो हागोन